দুখ মানে কি আপোনালোকে জানে? সকলোৱে ভাবে ব্ৰেকআপ মানে আটাইতকৈ বেছি দুখ। কিন্তু সৰু সময়ত যেতিয়া মোৰ পেণ্টৰ জেপৰ ভিতৰত মোৰ এই সৰু ভাই ফাঁচি গৈছিল আৰু তেতিয়াই মই উপলব্ধি কৰিছিলোঁ দুখ মানে কি আচলতে। আৰু এই দুখ মই এজন টিকটকৰ ল'ৰাৰ মাজত বিচাৰি পাইছোঁ। টিকটকৰ ল'ৰা মানে যিবিলাকে টিকটক কৰে আৰু। তো ভিডিঅ' থাম্বনেইল দেখা পাই হয়তো আপোনালোকে বুজি পাইছে আজি মই কাক লৈ কথা ক'বলৈ ওলাইছোঁ। তেওঁৰ নামটো হৈছে ছেড বয়। চ' ছেড বয় কালুক যিসকলে চিনি নাপায় তেওঁলোকৰ বাবে এটা ভিডিঅ' চাই লওক। এইটো দেখা পাই যিসকলে ভাবিছে যে এওঁনো ক'ত ছেড বয়, এওঁচোন সোৱাগ বয়। চ' মই কৈছোঁ আপোনালোকক জীৱনত প্ৰথমতে সোৱাগ বয়ে আছিল, খুব হেপ্পী আছিল। কিন্তু কালৈ একদিন কি কৰিলে গুগল এছিষ্টেণ্টৰ লগত কথা পাতিলে যে কেনেকৈ প্ৰেম কৰিব পাৰি আৰু গুগল এছিষ্টেণ্টে ক'লে যে তুমি প্ৰেম কৰিব নোৱাৰা কাৰণ তোমাৰ হাতত টকা নাই। ओके गूगल ये बताओ कैसी लड़कियों से प्यार करें जिसमें धोखा ना मिले। तुम एक गरीब घर से हो, तुम किसी से भी प्यार मत करो। क्यों? गरीब लोग प्यार नहीं कर सकते हैं क्या? क्योंकि गरीबों का प्यार अक्सर नीलाम हो जाता है। চ' তাৰপিছত কি কালুৱে পাই গ'ল কিন্তু এটা ছেক্সি মাল, ছেক্সিতকৈও ছেক্সি কি ক'ম আৰু চানি লিঅ'নে চেৰ পেলাবতো। চ' এটা মাল পাই গ'লে আৰু সেই মালটো আপোনালোকে চাই লওক। মাল পোৱাৰ পিছত কালুৰ দিন ৰাতি খুব ভালদৰে চলি আছিল। কিন্তু কালুৱে ভালদৰে দিব নোৱাৰে, মানে সাজ পোছাক আৰু চ' দিব নোৱাৰাত তেওঁৰ সেই ছেক্সি গাৰ্লফ্ৰেণ্ড তেওঁৰ জীৱনৰ পৰা গ'ল। তাৰ পাছৰ পৰা কালুৰ এই অৱস্থা। जो लगाया तो जहां मैंने पाया कभी सोचा न था ये मिलों दूर होगा साया क्यों खुदा तूने मुझे ऐसा ख्वाब दिखाया जब हकीकत में उसे तोड़ना था। প্ৰথমতেতো ইমান ডাঙৰ হাঁহ কোনে কৰে ভাই, আৰু দ্বিতীয়তে কি কষ্ট কি তোৰ এইফালেদি ওলাই আছে নেকি? মই প্ৰথমতে কৈছিলোঁ নহয় ইয়াৰ কষ্টৰ লগত মোৰ কষ্টৰ মিল আছে, যদিও মোৰতো অলপ বেলেগ আৰু তথাপিতো প্ৰায় একেই। মই ইয়াৰ পৰা এটা বস্তু বুজি পালোঁ যে ফোনত যেতিয়া টিকটক সোমায় আৰু পেনৰ চেণ্টৰ ভিতৰত যেতিয়া মোৰ সৰু ভাইটিটো ফাঁচি যায় তেতিয়া অৱস্থা একে হৈ পৰে। আৰে ভাই এইটো খোৱাৰ বস্তু নহয়, বজোৱাহে হয়। मत करो मुझसे इतनी मोहब्बत देव, बहुत तड़पोगे, बेवजह तकलीफ होगी तुम्हें। আরে না না ভাই কোনো টাকলিফ চাকলিফ নহয়, ইয়াক দেখা পাই লাগে নেকি টাকলি চাকলি হ'ব বলে? চালা ফকটীয়া মাল এটা। তামান খং করছি কি জানি আমার কালুয়ে। ইসরাম হে ভগবান কি হবু। আরে ভাই ইমান খং উঠাৰ কি আছে? চাকৰাতে যদি তোৰ আলুকেইটা হুৰি পৰে তেতিয়াহ'লে মানুহে কি ক'ব কালুৰ আলু নাই বুলি পিনে। ইমান খং নকৰিবি ভাই। চ' বল অলপ মাৰি দিওঁ আৰু নেকি, অলপ পাতলাকে। আকৌ কি যে আৰম্ভ কৰলা চালা, কি যে হ'ব কি যে জন্তু। বান্দৰ হৈ দাদাই, বান্দৰ হ'ব পাৰে। कल देख के छुपते थे अब देखते हैं छुप कर, कल देख के छुपते थे अब চালা সঁচাকে চোন বান্দৰ হা, আৰু ইয়াৰ লগত থাকি থাকি এটা তেওঁৰ বন্ধুও বান্দৰ হৈ গ'ল। চালা চিৰিয়াখানাৰ জন্তুৰ মাজতো ইমান কম্পিটিশ্যন দেখা পোৱা নাই মই। ই দুটাৰ মাজত যি কম্পিটিশ্যন দেখা পালোঁ মই, একচুৱেলি সঁচাকৈয়ে বান্দৰী, সঁচাকৈ। तुम कहते हो कि तुम मुझसे बहुत मोहब्बत करते हो,
है ना? तो कितनी मोहब्बत करते हो तुम मुझसे? बोलो। दीवानों सा हाल हुआ हमको उनसे। আৰে ভাই ইমান হাকে যদি তই কোৱা তেতিয়াহ'লে কোনে ভাল পাব তই গাৰ্লফ্ৰেণ্ডৰ মানে ছোৱালীৰ মাকেওচোন তোক ভাল নাপাব তই ভিডিঅ'ৰ প্ৰথমৰ পৰা আপোনালোকে একবাৰ কালুৰ মুখখন চাওক মুখখন কেনেকৈ হাহা কৰিছে তেওঁ আৰু কালুৰো যে কিছুমান ফেন্স আছে সেইবিলাক মই প্ৰথমতে গম পোৱা নাছিলোঁ আৰু মই যেতিয়া গম পাইছিলোঁ তেতিয়া মই পুৰা হস্পিটেলত যাই পাইছিলোঁ মোৰ কি যে অৱস্থা হৈছিল মই একচুৱেলি ক'বই নোৱাৰোঁ তাৰপিছত ডাক্তৰে কিবা কিবি কৰি মোক বহুত কিবা কিবি কৰি ভাল কৰিলে উৰি বাপৰে টুকাই আহিছে উই উই আৰু এইটোচোন কাৰোৰ লগত থকা বান্দৰটোহে गौर से देखिए इस शख्स को। बड़ा ही मासूम दिखने वाला ये शख्स असल में बहुत बड़ा चोर है। चोर? उसने लड़कियों के दिल, नींद, चैन और पता नहीं क्या क्या चुराया है। বাহ কালু বাহ বাহ তই মহান তই টিকটক কৰি ছোৱালীৰ মন চুৰি কৰি লৈ গেলি আৰু মই ইউটিউব কৰি পিনে সেইখিনি নোৱাৰিলোঁ মই আজিৰ পৰা ইউটিউব নকৰোঁ আৰু মই টিকটকে কৰিম তোৰ নিচিনা আপোনালোকে মোক ইউটিউবত দেখা নাপাব বাই 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 যাওঁ 2000 years later তো ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্রাইব কৰিব শ্বেয়াৰ মানে আপোনালোকে ভিডিঅ' লিংকটো হোৱাটছআপ ষ্টেটাছত শ্বেয়াৰ কৰক আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আপোনালোকে কমেণ্ট কৰক লাগে না নাই এই ভিডিঅ'টো যদি আপোনালোকে 30টা লাইক দিয়ে তেতিয়াহ'লে আকৌ এটা মই ভিডিঅ' বনাম